হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি মই অকণমান বেলেগ এটা ৰূপত আছোঁ। মানে কথা হ'ল কি, এনেকৈ লং ব্লগ বহুত দিনেই বনোৱা নাই, ভাবিছোঁ বনাওঁ, যিহেতুকে দিন নহয় আচলতে বছৰে হ'ল। এফালে গৈছিলোঁ, আহি পালোঁ, তাৰপাছত ছোৱালী থৈ গৈছিলোঁ। এইফালে দেখিছে ন কি ফূৰ্তি তাই কথা পাতি আছে, মানে নিজে নিজে মাৰ লগত তাইক থৈ গৈছিলোঁ, যিহেতুকে অকণমান ডাঙৰ হৈছে, তাই থাকিব পৰা হৈছে আৰু এতিয়া মাৰ লগতে, যিহেতুকে নাতিনী বেছিকৈ ককা আইতাকৰে লগ লয় ন। আৰু তাইক থৈ গ'লোঁ, এতিয়া আহি পালোঁ, অকণমান শুলে, তাই মই খাই কৰি দিলোঁ, তাই শুলে। এতিয়া মানে অকণমান লাৰ্ণিঙৰ টাইমটো আহিছে ন, পুৰা কলাই থাকে। তাইৰ কথা লাগে, মোৰ কথা শুনিছে নাই নাজানো। বাকী আমাৰ লগৰ এজনৰ আজি দুদিনমান আগত এক্সিডেণ্ট এটা হৈছিলে, তো তেখেতৰে খবৰ এটা লৈ আহিলোঁগৈ। বাকী আৰু কিমান দূৰ আগবঢ়াই নিব পাৰোঁ নাজানো, মোৰ ব্লগ চাই থাকিব আপোনালোকে। বাকী এফালে আপোনালোকে মোৰ বেকগ্ৰাউণ্ড চাই একদম হাঁহিব, কেলৈ কি এতিয়া বহুত ন, কি বুলি কয়, কেঁচুৱা মানুহ থকা দৈ কি হৈ থাকে নাজানো। আৰু এইফালে আমাৰ মা আহিছে, মাক মই বস্তু এটা চাবলৈ কাৰণে মাতিলোঁ, আহিছে চাওক, বায়ে ফটো এটা দিছে, দেখাম ৰ'ব। এইজনী আমাৰ মা, মানে চাচু বা, এইফালে আমাৰ পোৱালি। আজিকালি মাৰ লগত এৰি থৈ যাব পৰা হৈছোঁ দেই গাইজ আমাৰ ছোৱালীক। এতিয়া অকণমান বাহিৰলৈ ওলাই যাম আমি দুইজনী। ঠাণ্ডাখনত বাৰু ফেন লগাই নে বাৰু মানুহে? এইফালে ফেন লগাই পেলাই বহি আছে, চাওক। বস্তু এটা দেখাম দেই, এইফালে চাওক, আমি ট্ৰেক্টৰ এখন ল'লোঁ নহয়, গম পাই নাই ৰাইজ? মা ভাগৰো গোটত পইচা ভাগ কৰিলে, আমাৰো গোটত পইচা ভাগ কৰিলে। তাৰপৰা মিষ্টাৰক বোলো ট্ৰেক্টৰ এখনকে লৈ দিওঁ আৰু, একো নাথাকিলে বোলো ট্ৰেক্টৰ এখন লৈ চলি মেলি খাব আৰু দেই, বুলি ভাবিছে নেকি? একদম নহয়, ট্ৰেক্টৰ আমি লোৱা নাই। এইফালে যে দেখিছে কেমেৰা, আৰু দেই বহুত দিন লং ব্লগ বনাইছোঁ যে ইটো সিটো হৈ গৈছে কেমেৰা। এইফালে যে দেখিছে এইবোৰ, আমাৰ মানে যে গৰু আছে জানেই, এজনী নহয়, দুজনী নহয়, কুইটামান আছে আৰু, একোই দুকুৰি গৰু। তাৰপিছত এতিয়া গৰুগাল মানে ছমাহ ইয়াত থাকে, মানে আমাৰ ঘৰত থাকে, আৰু ছমাহ থাকে চাপৰিত। এতিয়া চাপৰি বুলি ক'লে এতিয়া বহুতে বুজি নাপাবও পাৰে, থাকে আৰু মানে ঘৰত নাথাকে মানে ছমাহ। তো এতিয়া চাপৰিলৈ নিবলৈ যিহেতুকে হৈছে টাইম, মানে এতিয়া মানে চবেই এতিয়া ধান চান ৰুবতো, বোকা দিব যে, এইবিলাক খাল চাল বাইছে মেলিছে, সেইকাৰণে মানে চাপৰিলৈ নিব লাগে। তাৰপৰা ট্ৰেক্টৰখনৰ কাহিনীটো শুনিলে কিন্তু নাহাঁহিব দেই। ট্ৰেক্টৰখন আকৌ কি হ'ল, কেমেৰা হালত নাই ৰে, এয়া গৰু ইয়াত ঘৰত থকা দিনত ইয়াত থাকে দেই, ইয়াত থাকে দিনত, ইয়াত দুপ দাপ চাফা কৰি থৈছে। ট্ৰেক্টৰখন আহিলে, মাতিলে ট্ৰেক্টৰক বস্তুগাল নিবলৈ, কাৰণ বা কঢ়িয়াব লাগিব, এইখিনি গোজখিনি বনাই থৈছে সেইখিনি কঢ়িয়াব লাগিব। তাৰপিছতে এতিয়া নিব লাগে, আহিলে এই ট্ৰেক্টৰ। তাৰপৰা ধূপধাম ৰাতিপুৱা ভাত পানী খাই মেলি পূৰা চবেই ৰেডি হৈ লৈছে, বাবাহঁতে। মা মই গৈছোঁ গোটৰ মিটিঙলৈ, একদম ঘৰতে কোন থাকিব, মাহী ল'ৰাটো সি আছে, সি পোৱাল, সি ঘৰত থাকিব, বাকীখিনি যাব চাপৰিলে। ধূপধাপ একদম বস্তু মানে উঠাইছে। ট্ৰেক্টৰ ঘূৰাব নোৱাৰি থাকিলে নহয়, ট্ৰেক্টৰ বোলে বেটেৰী ল' হৈ গ'ল। কিবা বেটেৰীখন মানে আহিলে আকৌ বেটেৰী ল' হ'বলৈ আধা পালে, ভাল চাপৰিত যে নহ'লে আকৌ সেইটোকে ধন্যবাদ। কিয় এই দুদিন মানে কালি বতৰে নিদিলে যাবলৈ, আজি এখন ট্ৰেক্টৰে নিদিলে যাবলৈ, কি ক'ব আৰু দেই, মানে উপায় নাই। ইফালে আমাৰ ট্ৰেক্টৰ ভাল হয়। বাকী ইফালে অকণমান আমাৰ চাৰিও কাষটো দেখুৱাই দিছোঁ। এতিয়া যে আলু কৰিছিলোঁ, এতিয়া আলু নাই ইয়াত, এইবোৰ ৰঙালাও লাগিছে, মানে কৰি থোৱা আছে। তাৰপিছত এতিয়া আমাৰ ঘৰ, তাৰপিছত আমাৰ পৰিৱেশ জানে আৰু, আমি গাঁৱলীয়া মানুহ, গাঁৱলীয়া জীৱন যাপন কৰোঁ আমি। এইখিনিতে কওঁ, কেকৰ বিজনেছটো আকৌ ষ্টাৰ্ট কৰিছোঁ নহয়। আপোনালোকৰ যদি কাৰোবাৰ আমাৰ অৰ্ডাৰ দিবলগীয়া আছে দিবহি আকৌ। একদম এইবোৰ ৰ ব্লগ হয়, মানে এইবোৰ মানে ইডিট চিডিট কৰি থাকিবলৈ, এক্সট্ৰা কিবা একদম ধুনীয়া কৰিবলৈ মোৰ একদমেই মন নাই। মই যেনেকৈ থাকোঁ, যি কৰোঁ মই তেনেকৈয়ে দেখুৱাওঁ। এইখিনি আমাৰ গৰু সোপা আহিছে দেই, দেখুৱাই দিছোঁ আৰু। আপোনাক ক'লে বিশ্বাস কৰা নাছিলে চাগে, একুৰি আছে বুলি। এয়া চাই লওক, একুৰি আছে হয়। প্ৰথম যেতিয়া মানে মই ইয়ালৈ অহা নাছিলোঁ, যেতিয়া মই সুধিছিলোঁ গৰু কিমান আছে, একুৰি বুলি কয়, মই আৰু হাঁহোঁ আৰু, বাহ ফিটটো মাৰিছে চা বুলি। বাট নহয়, সঁচাকৈ আছে, দেখিছে। এয়া ভগৱানে দিয়া উপহাৰ আৰু, লক্ষী আমাৰ। এইফালে আমাৰ লক্ষীৰ গৰাকী বাবা। পাৰ্চেল এটা জানো আহিলে আৰু, একদম চেট ভেট নাই, অকল পাৰ্চেলকে দিবলৈ আহিয়ে থাকে আৰু কিনো ক'ব। মাজতে তাৰপৰা কি হ'ল আৰু, যিখন ভয় খালেও ভাইৰেল কৰিলে বুলি, এইজনে আমাৰ ভাইৰেল হোৱা দাদাজন, নামটো কি আছিলে? প্ৰাঞ্জল শইকীয়া।
অঁ প্ৰচণ্ড ভূঞা আপোনাৰ মানুহজনীয়ে দেখিলে ক'ব তোক নাম ক'ত ভুলকৈ কৈ আছোঁ আজিৰ ভিডিঅ'টো আকৌ দেখাব কণ্টিনিউ কৰিছোঁ লাগি যায় আজি নেক্সট ডে হয় আৰু কালি আপোনালোকে ট্ৰেক্টৰখন দেখিছিলে পৰি আছিলে আৰু সেইখন ট্ৰেক্টৰ বেলেগে টানি লৈ গ'ল মানে ভাল কৰিবৰ কাৰণে লৈ গ'ল আৰু এতিয়া এখন বেলেগ ট্ৰেক্টৰ আহিছে আমাৰ খুৰাৰ ট্ৰেক্টৰ আহিছে আৰু এইফালে চবেই মানে মিলি পেলাই বস্তুবিলাক উঠাই আছে যিহেতুকে উঠাওঁতে অকণমান টাইম লাগে উঠাই মেলি এতিয়া লৈ যাব আৰু চাপৰিলে দেই মানে মনটো বহুত বেছি বেয়াও লাগে কাৰণ গৰু এজাক ঘৰত থাকিলে বহুত বেছি গহীন হয় নহয় জানো আৰু আজি সিহঁতি যাবগৈ ছমাহৰ মূৰত বাকী এইফালে আমাৰ হাঁহকেইটা আৰু আজি যিহেতুকে ৰ'দটো দিছে সেইটো কাৰণে পূৰা ধুমধাম কাপোৰো ধুই দিছোঁ ছোৱালীভাগৰ এইফালে দেই আপোনালোকক কৈ দিছোঁ কাক কাক লাগে ৰাজহাঁহ লৈ যাব বাইদেউ উঠিলে আমাৰ গাইছ আজি আমাৰ ঘৰত বনিছে মাছ আৰু এয়া মাছ মোৰ একদম ফেভৰেট হয় গাইছ মই বহুত বেছি মানে চেষ্টা কৰোঁ ভালকৈ ব্লগ বনাবলৈ কিন্তু লং ব্লগ মোৰ দ্বাৰা নহয় এইফালে আমাৰ ছোৱালী খেলি আছে এইফালে আমাৰ পোৱালমণি আৰু এইফালে মই পঢ়ি আছোঁ আৰু এনেই চবেই বিয়া খাবলৈ গ'ল মই নাই যোৱা দুখ বাকী চাওঁ আৰু কি আৰু দেখাব পাৰিম ন তেনেকুৱা দেখাব পৰা একো তেনেকুৱা নাই ভাবিছোঁ ভ্লগটো সামৰণিকৈ মাৰোঁ আৰু বুলি এইফালে হাতীটো যে দেখিছিলে পাৰ্চেলটো আপোনালোকক এয়া চাওক বহুত ভাল হয় দেই একদম ধুনীয়াকৈ খেলি থাকে আমাৰ ছোৱালীয়ে বেছি সময় নেখেলে বাৰু অকণমান সময়ে খেলে কিন্তু যিকণ সময় খেলে ধুনীয়াকৈ খেলে আৰু আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব আৰু আজি মোৰ কেকৰ অৰ্ডাৰ এটাও আছে মই বনাব লাগিব কেকটো দেখুৱাম বাৰু সেইটো ভিডিঅ' মই বেলেগকৈ দিম দেই আজিলৈ আহিছোঁ বাই 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 বাই